এক্সিছ বেংকৰ গ্ৰাহকৰ বাবে সুখবৰ। দৰং জিলাৰ অন্তৰ্গত শ্বেৰপুৰ গাঁও পঞ্চায়তৰ অধীনস্থ লতাঘাট দৈনিক বজাৰত গ্ৰাহকৰ সুবিধাৰ্থে একাউণ্ট খোলা, মিনি ATM, আধাৰ পেমেণ্ট আদি সকলো ধৰণৰ লেনদেনৰ বাবে এক্সিছ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি কৰে। নিবনুৱা যুৱক আকবৰ আলীয়ে এই অঞ্চলৰ গ্ৰাহকৰ সুবিধাৰ্থে গ্ৰাহক সেৱা কেন্দ্ৰ মুকলি কৰে। গ্ৰাহক সেৱা কেন্দ্ৰৰ লগতে গোল্ড লোন, হোম লোন, অটো লোন, 2 হুইলাৰ লোন, 4 হুইলাৰ লোন, পাৰ্চনেল লোন, বিজনেছ লোন, এডুকেশ্যন লোনো উপলব্ধ। খাৰুপেটীয়া এক্সিছ বেংকৰ মেনেজাৰ নৱকুমাৰ নাথ আৰু লোন মেনেজাৰ ডিম্পল কুমাৰ নাথৰ লগতে ৰাইজৰ উপস্থিতিত ফিতা কাটি শুভাৰম্ভণি কৰা হয়। জনাইছোঁ যাতে মানুহখিনিয়ে মোক এই CSPটো চলাবৰ কাৰণে যিখিনি সা সুবিধা কৰিব লাগে যাতে কৰি দিয়ে, মানুহে যাতে বেংকৰ প্ৰতি এটা আগ্ৰহ হয়, লেনদেন কৰিব পাৰে আৰু আপোনাৰ একাউণ্ট অপেনিং, লোন ৰিকভাৰী কামো ইয়াতে CSPৰ জৰিয়তে প্ৰভাইড কৰা হ'ব, যাতে মানুহে বেংকৰ প্ৰতি এটা আগ্ৰহ হৈ বেংকৰ সা সুবিধাখিনি লৈ যাতে ভৱিষ্যত উন্নতি কৰিব পাৰে। এইখিনিয়ে মোৰ ATM, ABS, আধাৰ হেৰি এইবিলাক অলপ কৈ দিয়ক হ'বনে? আচ্ছা, এই এক্সিছ বেংকৰ জৰিয়তে আধাৰ কাৰ্ড লিংক থকা যিকোনো বেংকৰ পইচা ডিপ'জিট উইথড্ৰল কৰিব পাৰিব আৰু আমাৰ ইয়াতে মিনি ATMৰ যিটো আপোনাৰ মাইক্ৰ' ATM বুলি কয় সেইটোৰো সুবিধা আছে, মানুহে লেনদেন কৰিব পাৰিব। পইচা সমস্যা সমাধানৰ কথা নিচিনা হৈছে, কাৰণ আমি আমাৰ এক্সিছ বেংকে ইয়াত বুলি নহয়, খাৰুপেটীয়া হওক যিকোনো ধৰণৰ ভিতৰুৱা অঞ্চলত যাতে আমি সকলোৱে সুবিধাখিনি ল'বলৈ পাৰে, কাৰণ বেংকৰ কামৰ কাৰণে যদি এজন মানুহ আজিকালি টাইম বহুখিনি মূল্যৱান, বেংকৰ কাৰণে এটা কামত গৈ যদি গোটেই দিনটো গুচি যায় তেতিয়াহ'লে টাইমটো গুচি যায়। সেইকাৰণে আমি তেওঁলোকৰ আমাৰ বেংকৰ ছাৰ্ভিচখিনি ইয়াতে যাতে গোটেইখিনি ল'বলৈ পাৰে সেই সুবিধাৰ্থে এই আকবৰ আলী ডাঙৰীয়াক আমি CSPটো প্ৰদান কৰিছোঁ আৰু তেওঁ অনাগত দিনত ডেফিনেটলি আপোনালোকৰ এই লতাঘাট বজাৰ দৈনন্দিন বজাৰ